আমাৰ ৰঙাপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ একদম তুংগত আছে আৰু আমি আজি ক'ব পাৰিছোঁ ৰাইজৰ যি উৎসাহ আছে আচলতে ৰঙাপাৰা সমষ্টিত ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী বনাবলৈ কাৰণে একেবাৰে ৰেডি হৈ আছে আৰু সেইকাৰণে 9 তাৰিখ দিনটোৰ অপেক্ষাত আছে। আমি এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ কাৰণে আমাৰ নতুনকৈ ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা FRC এৰিয়াত আমি আহিছোঁ আৰু আমি এই FRC এৰিয়াৰ কেইবাটাও অঞ্চলত আমি প্ৰচাৰ চলাইছোঁ। দীপাঞ্জলি, মাইনশ্ৰী, যোগীবিল, সমবায় এনেকৈ বিভিন্ন জেগাত আমি ইয়াতে প্ৰচাৰ কাৰ্য চলাইছোঁ। এই অঞ্চলবাসীৰ ৰাইজৰ মনৰ কথাখিনি আমি লৈছোঁ আৰু অঞ্চলবাসীৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ কাৰণে ৰখি আছে। ৰাইজৰ কথা যে এই অঞ্চল পূৰ্বতে আচলতে ইয়াত কোনো ধৰণৰ উন্নয়ন নহ'ল আৰু তেওঁলোকৰ কথা হ'ল যে প্ৰথমবাৰ এগৰাকী বিধায়ক ইয়ালৈ আহিছে তেওঁলোকৰ অঞ্চললৈ, সেইকাৰণে তেওঁলোকে মানে আদৰণি জনাইছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে এই অঞ্চলৰ পৰা আমি 100% ভোট আপোনালোকক দিম বুলি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে। যথেষ্টখিনি কাম এই অঞ্চলত কৰিবলগীয়া আছে আৰু যাতায়াতৰ যথেষ্ট সমস্যা আছে এই অঞ্চলত, বিদ্যুতৰো সমস্যা আছে। সেইকাৰণে ৰাইজৰ দাবী যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আহিলে তেওঁলোকৰ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। ভূমিৰ সমস্যাও আছে, এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে ৰাইজে আমাক তেওঁলোকে অনুৰোধ কৰিছে। আচলতে পূৰ্বতে যিহেতু এই সমষ্টিটো বেলেগ, এই অঞ্চলটো বেলেগ সমষ্টিত আছিলে, সেইকাৰণে আমি ইয়াত আচলতে উন্নয়নৰ ধাৰাটো আৰম্ভ কৰিব পৰা নাছিলোঁ, কিন্তু যেতিয়াই ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ল এই অঞ্চলবাসীৰ ৰাইজে যথেষ্ট উৎফুল্লিত, কাৰণ তেওঁলোকে ইয়াত অৰুণোদয় আঁচনি পাবলৈ কাৰণে সক্ষম হৈছে। তেওঁলোকে ইয়াত আমাৰ যি ফ্ৰী ৰেচনৰ ব্যৱস্থা আছে সেইখিনি পাবৰ কাৰণে সক্ষম হৈছে আৰু এটা দুটাকৈ ৰাস্তাও ইয়াত বনাবলৈ কাৰণে আমি সক্ষম হৈছোঁ। ৰাইজৰ আশা যে এইবাৰ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আহিব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব লাগে আৰু তেওঁলোকে লগতে ৰাঙাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল ফুলাবলৈ কাৰণে তেখেতসকলে সংকল্প লৈছে আৰু তেওঁলোকৰ সমস্যাখিনি আমি সমাধান কৰি দিব লাগে বুলি তেওঁলোকে আমাক এটা দাবী জনাইছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এটা কথা কৈছে, আপুনি ভয় খাইছে আৰু ভয় খাই বুলি চব আমি কংগ্ৰেছৰ লগত ভয় খাবলগীয়া কথা নাই, তেওঁলোকে নিজে ভয় খাই আছে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটো এটা ডিচিপ্লিন দল। আমাৰ ইয়াত হয়তো কোনোবাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে, কিন্তু যেতিয়া দলে এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰে আমাৰ সকলো কাৰ্যকৰ্তাই লাগি পেলাই তেওঁক জিকাবলৈ কাৰণে চেষ্টা কৰে। কিন্তু তেওঁলোকৰ দলটোত যিকেইগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছিলে, প্ৰাৰ্থী এগৰাকীয়ে পোৱাৰ লগে লগে বাকীয়ে তেওঁলোকৰ বিসম্বাদ কৰি পেলাই এতিয়া তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। তাৰ পৰাই আপোনালোকে এইটো উমান পাব পাৰে যে তেওঁলোকৰ কি আছে আৰু আমাৰ কি আছে, আৰু সেইকাৰণে তেওঁ শংকিত। আচলতে তেওঁৰ যিখিনি ভোট, সেই কংগ্ৰেছৰ যিখিনি ভোট ৰঙাপাৰা সমষ্টিত, সেই ভোটখিনিও তেওঁ ধৰি ৰাখিব পৰা নাই। নিৰ্দলীয় প্ৰাৰ্থীয়ে অলপমান লৈ যাব, অলপমানটো আমাৰ কাম চাই পেলাই ৰাইজে আমাক ভোটদান কৰিব। সেইকাৰণে মই ভাবোঁ অভিলেখ ৰঙাপাৰা সমষ্টিত হ'ব, ভাৰতীয় জনতা পাৰ্টীয়ে অভিলেখ কৰিব, আমি অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'ম আৰু কংগ্ৰেছেও অভিলেখ কৰিব। একদম নিম্নতম ভোটটো কংগ্ৰেছৰ নিম্নতম ভোটটো তেওঁলোকে পাবলৈ কাৰণে সক্ষম হৈছে ৰঙাপাৰা সমষ্টিত। পূৰ্বতে যিমান অভিলেখ আছিল কংগ্ৰেছৰ ভোটৰ, সেই অভিলেখ তেওঁলোকে ভংগ কৰি একেবাৰে নিম্নতম ভোটটো এইবাৰ কংগ্ৰেছে পাব। এইখিনি মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ আৰু চাব ৰিজাল্টৰ দিনা জল পটপটকৈ গোটেই কথাখিনি ওলাই পৰিব। জয় ভাৰত পাৰ্টীৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰিলে, কিবা সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি? ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছে, তেওঁ ইয়াত প্ৰচাৰ কৰিছে, কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, ঝাৰখণ্ডৰ হেমন্তৰ কাম নাই, অসমৰ হিমন্তৰহে কাম আছে। ঝাৰখণ্ডৰ হেমন্তই ভূমিৰ অধিকাৰ আদিবাসী চাহ জনগোষ্ঠীক কেতিয়াও দিব নোৱাৰে। তেওঁ যদি হিমালয়ৰ দৰত আছে 70 লাখ আদিবাসী জনগোষ্ঠীক তেওঁ তেখেতৰ ষ্টেটত ঝাৰখণ্ডত ভূমিৰ পট্টা দি দিয়ক। তেখেতৰ যদি দম আছে, মই চেলেঞ্জ কৰিছোঁ, তেখেতে ভূমিৰ পট্টা দি দিয়ক, আদৰি লৈ যাওক 70 লাখ আদিবাসী চাহ জনগোষ্ঠীক
ঝাৰখণ্ডৰ CM হেমন্ত সোৰেন ডাঙৰীয়াই তেখেতসকলক ভূমিৰ পট্টা তাত দিয়ক। মই তেখেতক আহ্বান জনাইছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 70 লাখ চাহ জনগোষ্ঠীক ভূমিৰ পট্টা দিবলৈ কাৰণে সংকল্প লৈছে। বাগিচাৰ চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকক ভূমি পট্টা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, আৰম্ভ কৰিছে। সেইকাৰণে মই যিসকলে হেমন্ত সোৰেন ডাঙৰীয়াৰ লগত আছে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আছে, তেওঁলোকক ক'বলৈ বিচাৰিছো, আমাৰ জন্মভূমি হ'ল অসম, মৃত্যুভূমিও হ'ব অসম, কৰ্মভূমিও হ'ব অসম। কিবা পাবলৈ আছে অসমতে পাম, কিবা দিবলৈ আছে অসমকে দিম। আৰু এই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াই ইয়াত ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি লাভ নাই, কাৰণ তেওঁ এগৰাকী ব্যক্তিকো ঝাৰখণ্ডত নি পেলাই ভূমিৰ পট্টা দিব নোৱাৰে। আমি সকলোৱে, আমি যিহেতু চাহ জনগোষ্ঠী আদিবাসী লোক, আমাৰ পূৰ্বপুৰুষসকল কোনোবাই উৰিষ্যাত আছে, ঝাৰখণ্ডত আছে, বিহাৰত আছে, পশ্চিমবংগত আছে। আমি যেতিয়া তেওঁলোকক বিচাৰি পেলাই, আমাৰ পৰিয়ালৰ লোকক বিচাৰি পেলাই যাওঁ, তেওঁলোকে তাত শংকিত হৈ যায় যে আমি তাত মাটিৰ অধিকাৰ বিচাৰি পেলাই আহিছো নেকি, মাটিখিনি ল'বলৈ কাৰণে আহিছো নেকি, আৰু আমাক কেইদিনমানৰ পিছতে পঠিয়াই দিয়ে। সেইকাৰণে ইয়াত বসবাস কৰা চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলে এই কথাখিনি বুজি পায়। সেইকাৰণে আচলতে আপোনালোকে চাব, এইবাৰ চাহ জনগোষ্ঠীয় আদিবাসী সম্প্ৰদায়ৰ লোকে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কেনেকে ভোটদান কৰিব। আৰু এই হেমন্ত সোৰেন, তেওঁৰ কাম নাই। মই কৈছো, ঝাৰখণ্ডৰ হেমন্তৰ কাম নাই, অসমৰ হিমন্তৰহে কাম আছে। ধন্যবাদ।